নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ পুনৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পাৰৰ মাংস বনাম, কেনেদৰে বনাম তাৰ এটা ভিডিঅ' দিম। আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাব। এয়া মই পাৰৰ মাংস লৈ লৈছোঁ আৰু পাৰৰ মাংসৰ লগত দিবৰ কাৰণে এয়া অসমীয়া আলু বইল কৰি মই সৰুকৈ কাটি লৈছোঁ। গেছত কেৰাহীটো পাতি দিছোঁ। কেৰাহীটো গৰম হ'লে মই তেল দি দিম। কেৰাহী গৰম হৈ গ'ল, মই এতিয়া তেল দি দিছোঁ। তেলটো গৰম হৈ গ'ল, ইয়াত তেলৰ ফেনটো কমি গ'ল। এতিয়া মই ইয়াত তেজপাত কেইখিলা দি দিম আৰু ইয়াতো দিওঁতে আপোনালোকে গেছটো একেবাৰে কমাই দিব, নহ'লে এইবিলাক লাগি যাব পাৰে। আৰু মই এতিয়া ইয়াত মিঠি গুটি আৰু ইলাচি এটা, তাৰপিছত জালুক দি দিলোঁ। দিয়াৰ পাছত এতিয়া মই ইয়াত পিঁয়াজ দি দিম। পিঁয়াজৰ ৰংটো আহি গৈছে, মই এতিয়া ইয়াত আদা নহৰু খুন্দি থৈছিলোঁ, আদা নহৰু দি দিম। পিঁয়াজ আৰু নহৰু ৰংটো আহি গ'ল, এতিয়া মই ইয়াত হালধি দি দিম। হালধি মই 1 চামুচ ব্যৱহাৰ কৰিছোঁ আৰু অকণমান দি দিছোঁ। এতিয়া হালধিটো দি অকণমান তেলতে লৰাই দিম। নহৰু, আদা আৰু তেজপাত এইকেইটা মছলাৰ বাহিৰে বাকী আৰু অন্য একো মছলা ব্যৱহাৰ কৰা নাই। এতিয়া গেছটো কমাই থোৱাই আছে, এইটো ৰংটো আহি গৈছে, অলপ সময় হৈ এতিয়া মই এয়া মাংস দি দিম। মাংসটো দি লাহেকৈ লৰাই দিব। মই ইয়াত গোটা জালুক ব্যৱহাৰ কৰিছোঁ, আপোনালোকে জালুক মিহিকৈ খুন্দিও দিব পাৰে। মই বেছি জ্বলা নহ'বৰ কাৰণে সেইকাৰণে 2টা বা 3টা গোটা জালুকহে তেলতে দিছোঁ। এতিয়া মই ইয়াত নিমখ দি দিম। এয়া মই নিমখ 1 চামুচ দি দিছোঁ। নিমখটো দি লাহেকৈ লৰাই এতিয়া 2-3 মিনিটমান সময় এনেদৰে ঢাকনখন দি দিব। এতিয়া মই 2-3 মিনিটমানৰ সময়ত এইটো লৰাই দিছোঁ। মাংসটো এইটো অকণমান ৰংটো আগতকৈ অলপ বেলেগ হৈ গ'ল আৰু ইয়াত এইটো এতিয়া মই আলু দি দিম। এয়া আলু মই বইল কৰি সৰুকৈ কাটি থোৱা আছিলে, অসমীয়া আলু। পাৰ মাংস আৰু অসমীয়া আলুৰ মানে এইটো এটা অন্য সোৱাদ। এতিয়া লাহেকৈ লৰাই আলুটোত মছলাবিলাক সোমাবৰ কাৰণে, মছলা আৰু নিমখ সোমাবৰ বাবে এতিয়া 3 মিনিটমান সময় এনেদৰে ঢাকি দিব। পুনৰ এনেদৰে লৰাই মই এতিয়া ইয়াত গেছটো বহাই অকণ পানী দি দিম।
এতিয়া এনেদৰে অলপ সময় থৈ উতলটো আহিবলৈ দিব। 5 মিনিটমানৰ পাছত এনেদৰে উতলাৰ পাছত মই এতিয়া এয়া চাউলৰ পিঠা মানে ভজা চাউলৰ পিঠাগুড়ি ভাজি থোৱা আছিলে, এতিয়া মই ইয়াত দি দিম। পিঠাগুড়িৰ সৈতে মানে পিঠাগুড়ি দি দিছোঁ, 2 চামুচ পিঠাগুড়ি দি দিলোঁ। এতিয়া পিঠাগুড়িটো দিয়াৰ পাছত এইটো ধুনীয়াকৈ এনেকৈ অলপ সময় সিজিবলৈ দিম। এনেদৰে 1 মিনিটমান সময় পিঠাগুড়ি দিয়াৰ পাছত এনেদৰে উতলিবলৈ দিব। এয়া হৈ গ'ল। এতিয়া মই ইয়াত এনেদৰে কাঢ়ি ল'লোঁ, এয়া ৰেডি হৈ গ'ল। অলপ সময় এইটো এনেদৰে ঢাকন দি ৰাখি দিম। এতিয়া এয়া মই খাবৰ কাৰণে সাজু কৰি দিলোঁ। এয়া ভাত, নেমু আৰু এয়া দালি আৰু এয়া আলু আৰু মাংস। এনেদৰে আজি ভিডিঅ'টো আপোনালোকক দিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে তেন্তে হ'লে আপোনালোকে সকলোৱে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব।